নমস্কাৰ 25 ছেপ্টেম্বৰ বিশ্বৰ ফাৰ্মাচিষ্ট দিৱসত সকলো ফাৰ্মাচিষ্টলৈ ফাৰ্মাচিষ্ট দিৱসৰ শুভেচ্ছা জনাই মই মোৰ আজি কবিতাৰ শিতানত মোৰ এটা কবিতাৰ শিৰোনাম মই এজন ফাৰ্মাচিষ্টে কৈছো। সৰকাৰী হস্পিটেলত ডাক্তৰৰ প্ৰেছক্ৰিপশ্যনখন লৈ দৰবৰ বাবে অনুগ্ৰহ কৰি আপুনি এতিয়া কম্পাউণ্ডাৰজনক বিচাৰি ঘূৰি নুফুৰিব। তাত লগ পাব আপুনি এজন পঞ্জীয়নভুক্ত চৰকাৰী ফাৰ্মাচিষ্ট। মই এজন ফাৰ্মাচিষ্টে কৈছো। দৰবৰ গুণ, দৰবটো খোৱাৰ নিয়ম, আপোনাৰ শৰীৰত দৰবটোৰ পাৰ্শ্বক্ৰিয়া, দৰবটোৰ আঁতিগুৰি আৰু জ্ঞান দিব পৰা হস্পিটেলৰ বিশ্বাসযোগ্য অভিজ্ঞ মানুহজন পঞ্জীয়নভুক্ত চৰকাৰী ফাৰ্মাচিষ্ট। মই এজন ফাৰ্মাচিষ্টে কৈছো। স্থানীয় ডিছপেঞ্চেৰীখনত ডায়েৰিয়াৰ বাবে নাইবা গৰমত দেহ আৰু খামৰ ভাৰসাম্য বজাই ৰাখিবলৈ ORS বিচাৰি আহিলে পঞ্জীয়নভুক্ত চৰকাৰী ফাৰ্মাচিষ্টজনক ভুলতেও তেওঁৰ ভোক আৰু শোক, তেওঁৰ হৃদয়ৰ খবৰ নুসুধিব আপুনি। স্বাস্থ্য বিজ্ঞানত লোৱা শপত, মানৱ সেৱাই পৰম ধৰ্মনীতিৰে NHCM নামৰ অভিযানটোক সাফল্যমণ্ডিত কৰা প্ৰতিগৰাকী যোদ্ধাই জেপত লৈ ফুৰে ডি ফাৰ্ম, বি ফাৰ্ম নাইবা এম ফাৰ্মৰ প্ৰমাণপত্ৰ। পৰিয়ালৰ পৰা 200 মাইল দূৰত শদিয়াৰ পৰা ধুবুৰীলৈ প্ৰতিখন স্বাস্থ্যকেন্দ্ৰ, উপকেন্দ্ৰ নাইবা ডিছপেঞ্চেৰীত ঠিকাভিত্তিক কাৰাবাস খাটি অহা পঞ্জীয়নভুক্ত ফাৰ্মাচিষ্টৰ নাই কোনো বেংকত আপোন ঘৰৰ সুবিধা, দিয়া নহয় আৰামদায়ক গাড়ীৰ বাবে ঋণ, জীৱননাতৰ শেষ লাখুটি, অৱসৰী পেঞ্চন। মই এজন ফাৰ্মাচিষ্টে কৈছো। ৰজাঘৰীয়াৰ অবুজ নীতিত কোনো কনিষ্ঠ অভিযন্তাৰ নিচিনা মাহিলী ভাত্তাৰ নিৰিখ নাপালেও ফাৰ্মাচিষ্টৰো আছে উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাৰ নাম জ্বলা প্ৰমাণপত্ৰ। গাঁওখনত ৰাতি পেটৰ বিষত এটি পান আইভি দৰবেৰে যন্ত্ৰণাৰ উপশম দিবলৈ বাগানৰ মজদুৰ কলনীত আদিবাসী মানুহৰ আঘাতৰ লঘু অস্ত্ৰোপচাৰ কৰা মানুহজন MBBS ডাক্তৰ নহলেও ফাৰ্মাচিষ্টৰ ফাৰ্মাকলজি পাঠ্যক্ৰমৰ নাছিল কোনো ভিন্নতা। সুধি চাব এবাৰ ফাৰ্মাচিষ্টজনক নন ষ্টেৰইডেল এণ্টি ইনফ্লেমেটৰী ড্ৰাগছৰ খবৰ নাইবা এমলোডেপিনৰ লগত অডেমাৰ সম্পৰ্ক। ডাক্তৰৰ অনুপস্থিতিত অসহায় ৰোগীয়া আৰ্তজনৰ কঁকালত ডাইক্লোফেনাক এম্পিউলৰ ইনজেকশ্যন দিয়া মানুহজন মই এজন ফাৰ্মাচিষ্টে কৈছো। চহৰখনত গা কৰি উঠিছে ডাঙৰ ডাঙৰ হৰ্ডিঙৰ একোখন ফাৰ্মাচী। চৰকাৰী নিয়োগৰ অভাৱত ফাৰ্মাচিষ্ট পঞ্জীয়ন নম্বৰ এতিয়া পুঁজিপতি ব্যৱসায়ীৰ কব্জাত। আপোনাৰ জীৱনদায়িনী দৰবটো কিনাৰ আগতে মেডিকোজৰ মানুহজনক এবাৰ সুধি চাব, আৰ ইউ এ ফাৰ্মাচিষ্ট? নহ'লে বিপদত পৰিব পাৰে আপুনি। কাঠফুলাৰ ৰূপত গঢ় লৈ উঠিছে এতিয়া লাইচেন্স ভাড়া লোৱা অপসংস্কৃতিৰে দৰবৰ ৰমৰমীয়া বেহা। মই এজন
ফাৰ্মাচিষ্টে কৈছোঁ। ফাৰ্মাচিষ্ট স্বাস্থ্যখণ্ডৰ এটা অবিচ্ছেদ্য অংগ। উদ্যোগিক প্ৰতিষ্ঠানত দৰৱটোক সজাই তোলা, চিৰাপৰ ইমালচন ছাছপেনশ্যনৰ গুণগত মানদণ্ড, টেবলেটৰ ডিছইণ্টিগ্ৰেটিং ডিজলেশ্যন টেষ্ট, দেহৰ ওজনৰ হিচাপত দৰৱৰ জোখ, ফাৰ্মাকোকাইনেটিক আৰু ফাৰ্মাকোডাইনেমিক্সৰ সময়, দৰৱৰ প্ৰতিটো দিশৰ দায়বদ্ধ মানুহজন, পঞ্জীয়নভুক্ত চৰকাৰী ফাৰ্মাচিষ্ট। মই এজন ফাৰ্মাচিষ্টে কৈছোঁ।